তুমি? মিয়া বা তুমি ইয়াতে আছা? মই তোমাক উঠনিৰ পৰা বিচাৰি ফুৰিছিলোঁ। কি ভাবি আছা ন? নাইও, একো ভবা নাই, এনেহে ইয়াত ৰৈ আছিলোঁ। কিবা দৰকাৰ আছিল নি? কিবা কবি নি? ক। নাইও অমিবা, তোমাক দেখা নাছিলোঁ যে সেয়েহে বিচাৰি আহিছিলোঁ। আৰু তুমি ইয়াত দেখিলোঁ, তুমি ইয়াত কিবা চিন্তা কৰি আছা। কি চিন্তা কৰি আছানো বাৰু? গম পালোঁ। আজি যে তোমাক আঙুঠি পিন্ধাবলৈ আহিব, সেয়েহে তুমি চিন্তা কৰি আছা ন? যে কোনটো আঙুলিত তুমি আঙুঠি পিন্ধিবা। হয়নে নহয় বাৰু কথাটো? ধেমালি নকৰিবিচোন বেবী। তোৰ কি আজি পঢ়া শুনা নাই? যা কিতাপ পঢ়গৈ। খং কৰিছা কিয় অমিবা? মই সঁচাইহে কৈছোঁ। জানা অমিবা, তোমাৰ বিয়া হ'লে আমাৰ যে কিমান আনন্দ লাগিব। আঠমঙলাৰ দিনা মই যে পিন্ধি দিব পাৰিছোঁ ধুনীয়া ড্ৰেছ পাম। এইজনী বদমাছ কটা, কোনো লাজ নাই দেই তোৰ। কি গান জানা? ফুল আছে ফুলি, কদম আছে হালি, কিয় বাইদেউ চিন্তা কৰা, ভিনদেউ বেয়া বুলি। ৰ তই বৰ বাঢ়ি গৈছ, তোক দি আছোঁ ৰ। অমি, তই দেখোন আজি পুৱাৰ পৰা একোৱে খোৱা নাই। কিয়, ভোক লগা নাই তোৰ? কি হ'ল, কিবা চিন্তা কৰি আছা নেকি বাৰু তই? কি জানা মা, আজি ৰাতিপুৱাৰ পৰা মোৰ মনটো বৰ বেয়া লাগি আছে। কিয় জানো মা, মোৰ গাটো অলপো ভাল লগা নাই। আৰু তাতে খাবলৈ কৰিবলৈ অকণো মন যোৱা নাই। আৰু মোৰ গাটো ইমান কঁপিছে নহয়, বিৰাট ভয় ভয় লাগিছে দেখোন। কিয় বাৰু মা মোৰ এনে হৈছে? তই মিছাতে চিন্তা কৰিছ মাজনী। তোৰ বাৰু বদনৰ লগত বিয়া হ'বলৈ সঁচাই মন নাই নেকি? মোক খোলাকৈ কচোন কথাবোৰ, তোৰ মনৰ মাজত কি চলি আছে? মোৰ মাজনীকে নকৈ কাকনো কবি, ক। মত অমাতৰ কথা নহয় অ' মা, মোৰ কিবা আজি এই অজান ভয়েহে লাগিছে। চা মাজনী, বদন সঁচাই বৰ ভাল ল'ৰা। তাৰ সা সম্পত্তিও যথেষ্ট। যাৰ ঘৰত দুখনকৈ গাড়ী আছে, 12খন তাকৈ ভাড়া ঘৰ আছে। আৰুনো আমাৰ নিচিনা দুখীয়া মানুহক কি লাগিছে কচোন? তই দুবেলা দুসাঁজ সুখেই খাব পাৰিবি। মোৰ মতে তোৰ কোনো চিন্তাৰ কাৰণেই হ'ব নালাগে। তাতে সি এজন ডাঙৰ ব্যৱসায়, ভদ্ৰ ল'ৰা। আৰুনো কি লাগিছে তোক কচোন মাজনী? তোৰ কিহৰ চিন্তা ইমান মূৰটো কামুৰি আছে, ক। অকল ধন সম্পত্তিয়ে মানুহক সুখী কৰিব নোৱাৰে মা। ই আনৰ কাৰণে প্ৰযোজ্য হ'ব পাৰে, কিন্তু মোৰ বাবে নহয়। কাৰণ বদন দা মোৰ বাবে অচিন কাঠৰ থোৰা। মই হ'লে বিশ্বাস কৰিবই পৰা নাই। অকল মানুহৰ মুখত ভুল কৰি ভাল ভাল বুলি কৈ থকা কথাতেই যদি ভুল যাওঁ, তেন্তে যদি পিছত মই বিপদত পৰিব লাগে, তেতিয়া কি হ'ব মোৰ বাৰু? এবাৰ ভাবি চাইছানে? তই আকৌ এতিয়া এইবোৰত লাগি নাথাকিবি, কাৰণ আজি তোক আঙুঠি পিন্ধাব লাগিব। মনটো মুকলি কৰ, এনেকৈ গোমোঠা মন মাৰি নাথাকিবি। আঙুঠি পিন্ধোৱাৰ আগতে সকলো কথা চিন্তা কৰি চাবা মা। ঋতুৰ মুখে মই কিন্তু কিছু কথা শুনিছোঁ, সেয়েহে। তই ঋতু বুঢ়ীমাৰৰ কথা শুনিছ? তাই 1 নম্বৰ। তাইৰ পলিচি তই কি বুজিবি? তাই ভাবিছে মই। মা, তুমি সেইবোৰ নাভাবিবা। ঋতুৱে মোৰ কোনোদিনে অহিত চিন্তা নকৰে, সেইটো সদায় মনত ৰাখিবা। কাৰণ ঋতু মোৰ এগৰাকী ভাল বান্ধৱী। মা, আজি তুমি ভাত পানী দিবলৈ পাহৰিলা। মই হ'লে নিজে খাই আহিলোঁ দেই। ভালেই কৰিলি দে, আলহী অহাৰ আগতে খাই বৈ আজৰি হ'লি। হ'ব দে।